Hey guys, welcome back to my channel. এতিয়া বাবু আৰু মই গৈ আছোঁ 6 মাইলৰ ফালে। আজি মোৰ বাৰ্থডে হয়, তো এইবাৰ 19 মান তাৰ বাবে কেক এটা লৈ আহোঁ। কোনো ছাৰপ্ৰাইজ নাই, একো নাই, জাষ্ট সৰু চাই পাতিম আমি তিনিটাই। তো হেলমেটটো পিন্ধি লৈছোঁ, হেলমেটটো লাগে যিহেতু। এতিয়া আমি স্কুটিত উঠোঁ। দিছ ইজ মাই ব্ৰ'। सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी। এয়া আমি মিঠাই দোকানত আহি গ'লোঁ আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া কেক দেখা পাইছোঁ। এনেকুৱা মন গৈছে নহয় উঠাই উঠাই লৈ যাওঁ, কিন্তু ইয়াৰে কেকবোৰৰ দাম বহুত হয়, তাত 500কৈ। তো বাবুই কৈছে যে বেলেগ এখন দোকানত চাই আহোঁ। বাবুই মোক স্কুটিখনৰ হাত ধৰি নিজে সি কেক আনিবলৈ গ'ল। এয়া আহি পাইছে একদম হাঁহি হাঁহি। বাবু না নকওঁ, কেক এটা আৰু হেপী বাৰ্থডে। থেংক ইউ। বাবুই চেলিব্ৰেশ্যন এটা গিফ্ট দিল আৰু মাইক কেকটো ঘৰত যাইহে খুলিম। এয়া মায়ে শৰাইখন সজাই থৈ দিছে ধুনীয়াকৈ। ইয়াতে নাৰিকল, বুট, মগু, আপেল, কল, তামোল পাণ আছে আৰু ধুনীয়াকৈ চাকি জ্বলি আছে, ধূপ চাকি জ্বলালে। কেক লৈ আহি পালোঁ, তাৰপিছত আৰু মায়ে শৰাইবোৰ দিলে, ভাঙা নাই এতিয়ালৈকে, ভাঙিব আৰু। মই এইখিনি দেখুৱাব নোৱাৰিলোঁ, জাষ্ট শৰাইখিনি সজাই থৈ দিছে সেইখিনি দেখালোঁ, কাৰণ মই কম্পিউটাৰ ক্লাছ গৈছিলোঁ, তাৰ পৰা আহিলোঁ। শৰাইটো ভাঙি উঠাৰ পিছতে কেক কাটিং কৰিম। সৰু সুৰাকৈ ঘৰৰ মানুহবোৰৰ লগতে বাৰ্থডেটো আয়োজন কৰিছোঁ। আৰু কালিও মানে মামাহঁতক ভাত খাবলৈ মাতিব, আজি নামাতে, বাট কাৰণ আজি হ'ল মঙলবাৰ, আমি যিহেতু নাখাওঁ সেইকাৰণে কালিয়ে মাতিব মাই। তাৰপিছত কালিৰ ব্লগটো যদি বনাওঁ তেনেহ'লে ইয়াতে কণ্টিনিউ কৰি দিম। আৰু ইফালে মাই ঠগীখন ভাঙিব, ঠগীটো চাই লওক। এই কাপটো পেহীহঁতে দিছে, চালমা পেহী আৰু ককনা পেহীহঁত। পেহীহঁত আহিল আৰু প্ৰসাদ খাই কিনে গ'ল। প্ৰসাদ আছিলে আৰু পায়স বনাইছিলে মায়ে, আৰু কেক আৰু চাহ, সেয়াই আছিলে। সৰু সুৰাকৈ বাৰ্থডেটো আয়োজন কৰিলোঁ। তো গাইজ, আজি হ'ল আমাৰ খানা মানে বেলেগ একো নাই, ঘৰৰ মানুহকেইটাই খাব, মামাহঁত আহিব, জেঠীমাহঁত আহিব আৰু পেহীহঁতো আহিব। কালি খোৱা নাছিলোঁ কিয়নো কালি মঙলবাৰ আছিলে, সেইকাৰণে আমি মঙলবাৰে নাখাওঁ যিহেতু, সেইকাৰণে কালি আমি খোৱা নাছিলোঁ। তো আজি মাই ৰাতিৰ খানাটো আয়োজন কৰিছে, তো কি বনাইছে চাই লওঁ ব'লক। এয়া মাই কামৰ পৰা আহি কিনে কামৰ পৰা আহি নহয়, দুপৰীয়া ভাত চাত খাই উঠি কিনে মাংসখিনি বনাই থৈ দিছে, কাৰণ আৰু কামৰ পৰা আহি কিনে ভাত চাত বনোৱা দৌৰা দৌৰি হৈ যাব, সেইকাৰণে মাংসৰ আঞ্জাখন দুপৰীয়া বনাই থৈ দিছে। তাৰপিছত এতিয়া মাছ চাছ কিবা বনাব, কি বনাই মায়ে মই আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম, তো চাই থাকক ভিডিঅ'টো। এয়া সৰিয়হ, আলু আৰু বিলাহীৰে মাছ বনালে, এইটো বনোৱা হৈ গ'ল। আৰু কি বনাব আছে, যি বনাই থাকে মই আপোনালোকক দেখাই যাই থাকিম। তো গাইজ, মই ভাবিছিলোঁ যে আমাৰ আজি খানাৰ আইটেম কি আছিলে সেইবোৰ দেখাম বুলি, কিন্তু দেখুওৱা নহ'লে। মাছ আৰু মাংসখিনি দেখালোঁ, বাকী মিক্স ভাজি বনাইছে, দালি এখন আৰু পাপৰ ভাজিছে আৰু ভাত,
সেয়াই আছিলে মামাহঁত পেহীহঁত দাদাহঁত খাই কিনে গ'ল এতিয়া মা আৰু জেঠীমা ভাত খাব তো মই ফাৰ্ষ্টতে ভাত খাই উঠিলোঁ তো এইখিনিতে আছিল মোৰ সৰু চাই ব্লগটো তো ব্লগটো ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু কোনোবা যদি নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ